তৃতীয় পৰ্যায়ৰ লকডাউনত ৰাজ্য চৰকাৰে গ্ৰীণ জোন জিলাসমূহত ৰাইজৰ বাবে নীতি নিৰ্দেশনাসমূহৰ ক্ষেত্ৰত কিছু শিথিল কৰি দিয়াৰ পাছত বহু ক্ষেত্ৰত কিন্তু এতিয়া ৰাইজ সকাহ পাইছে। তাৰে সুবিধা লৈ একাংশই আকৌ চৰকাৰী নীতি নিয়মক বৃদ্ধাংগুষ্ট দেখুৱাই সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ নগৰৰ মাজমজিয়াত গাড়ী মটৰ চাইকেলেৰে দুজনকৈ আৰোহী লৈ ভ্ৰমি ফুৰাও দেখা গৈছে। বিশেষকৈ নগৰৰ মাজমজিয়াত আৰক্ষীয়ে টহল দি থকা অৱস্থাত উদণ্ড চালক বাইকৰ অটপালিয়ে এতিয়া চকু কপালত তুলিছে আৰক্ষীৰ লগতে অন্যান্য ৰাইজক। উল্লেখ্য যেন এইদৰে আৰক্ষীয়ে টহল দি থকাৰ অৱস্থাত এগৰাকী উদণ্ড চালকে কিদৰে আৰক্ষীৰ ওপৰত ট্ৰাক লৈ যাবলৈ চেষ্টা চলাইছিল তাৰে এক দৃশ্য আমি দেখুৱাব লৈছো। আৰক্ষীয়ে টহল দি থকা অৱস্থাত উদণ্ড চালক এগৰাকীয়ে আৰক্ষীৰ ওপৰেদিয়ে ট্ৰাক লৈ যাবলৈ চেষ্টা চলায়, যাৰ পৰিপ্ৰেক্ষিতত যান বাহন আৰক্ষীগৰাকীয়ে জঁপিয়াইহে কথম্পি ৰক্ষা পৰে। আন 3 গৰাকী আৰক্ষীৰ তৎপৰতাত ট্ৰাকখন ৰখাই চালকজনক পিছে এইদৰে সোধপোছ কৰাই নহয় দিলে ভালদৰে উত্তম মধ্যম। ডাইৰেক্ট মাৰি আছে যে মোৰ লাইটৰ মানে গিলাচখনত ডাইৰেক্ট পৰি আছে। মই আপোনাক এইবাৰ চাওক আন এটি দৃশ্য। এইগৰাকীয়ে আকৌ যাত্ৰী লৈ আহিছে গহপুৰৰ পৰা। আৰক্ষীয়ে তেখেতক ৰখাই সুধিলে ধেমাজিত প্ৰৱেশ কৰাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰিছিলে নে নাই। তেখেতে ক'লে নাই কৰা, যাৰ বাবে পুনৰ আকৌ স্বাস্থ্য পৰীক্ষাৰ বাবে পঠিয়াই দিয়া হ'ল। আপুনি ধেমাজিত সোমাইছে? ধেমাজিত সোমোৱা নাই? ধেমাজিত সোমাইছে মেডিকেলত? নাই তেতিয়াহ'লে আপোনাৰ পাঁচ ক'ৰ পৰা? পাৰ্মিশ্যনটো বন্ধ হৈছে বুলি কৈছে মোক। লিখা আছে, লিখা আছে গহপুৰ ধলপুৰ থানাত লিখাই পেলাই আনিছোঁ। নহয় ইয়াত দিয়া নাই নহয়। ক'ত গহপুৰ ধলপুৰ থানাত লিখি পেলাই আকৌ লিখা নাথাকিলে কেনেকৈ এইটো আহিব লাগিব? এইগৰাকীয়ে আকৌ দোকান বন্ধ কৰি আহোঁতে পলম হ'ল, কিন্তু মুখত নাই মাস্ক। মাস্কবিলাক তোমাৰ বেলেগত বেগত আছে। কি দোকান কৰিছে? কথাটো সম্প্ৰতি তৃতীয় পৰ্যায়ৰ লকডাউনত ৰাজ্য চৰকাৰে যি গ্ৰীণ জোন জিলাসমূহত ৰাইজক নীতি নিৰ্দেশনাসমূহৰ ক্ষেত্ৰত শিথিল কৰি দিয়াৰ পাছত এইদৰে ৰাইজে সকাহ পাইছে, তাৰ মাজতে আকৌ এইদৰে বিভিন্ন দৃশ্যও দেখা পোৱা গৈছে। আহিলে তোমাৰ যদি প্ৰব্লেমটো ক'লা আহিলে একো প্ৰব্লেম নাথাকে ন। ভয় লাগিল, ভয় লাগিল তোমাকতো ৰাখিছোঁ আমি যথেষ্টকেইটা মানুহ আছিলোঁ না। মাস্কটো ল'ব। চিলাপথৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত সঞ্জয় নাথৰ ৰিপৰ্ট, আছাম 24।